মৰাণ জাতিৰ ভিতৰত অন্যতম এটা পৰিয়াল হৈছে হাতীমূৰীয়া পৰিয়াল। আৰু এই হাতীমূৰীয়া পৰিয়ালৰ শৈক্ষিক অভিৰুচি সম্বৰ্ধনা অনুষ্ঠানৰ কিছু অংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আৰু দেখিছেনে, আমি অকণমান ৰাইজে খাবৰ কাৰণে চাহ জলপান লৈ গৈছোঁ আৰু অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আমাৰ হাতীমূৰীয়া পৰিয়ালৰ যিখিনি ল'ৰা ছোৱালী বৰ্তমান মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকক আমি আমাৰ পৰিয়াল ফালৰ সম্বৰ্ধনা দিয়া হৈছে। আৰু এয়া দেখিছেনে, শৈক্ষিক অভিৰুচন অনুষ্ঠান ৰূপাই মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হৈছে। আমাৰ মৰাণ জাতিৰ হাতীমূৰীয়া বংশৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকক দিয়া হৈছে। আৰু দেখিছে, এয়া মোৰ ছোৱালীজনীয়ে অকণমান আৰম্ভণি এটা গীতেৰে আৰম্ভ কৰিছে। আৰু নাজানো তাই ভাল গাইছে নে কি গাইছে, কিন্তু সকলোৱে ক'লে যে অকণমান গুণগুণাবলৈ কৈ দিয়া, ভাল লাগিব অনুষ্ঠানটো। তাই জাষ্ট গাবলৈ চেষ্টা কৰিছে, তেনেকুৱা আনুষ্ঠানিকতা শিক্ষা এই গানৰ লোৱা নাই যদিও ঘৰতে অকণমান দেখাই দিওঁ, তাকে অকণমান গাবলৈ চেষ্টা কৰিছে। আৰু আমাৰ হাতীমূৰীয়া পৰিয়ালৰ ল'ৰা ছোৱালীখিনিক আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকক আমি উৎসাহ দিবলৈ বিচাৰিছোঁ। গতিকে অকল আমাৰ হাতীমূৰীয়া বংশৰেই নহয়, জাতিটোৰ বাবে তেওঁলোকে এটা উজ্জ্বল নক্ষত্ৰ ৰূপে আগবাঢ়ি যাওক, জাতিটোৰ কাৰণে ভাল হওক, সেইটোৱে কামনা কৰোঁ আমি। আৰু এয়াই আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী আৰু অভিভাৱকসকল। গতিকেলৈ আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁলোকক, যাতে ভৱিষ্যতে ভাল হয়, ভাল শিক্ষা গ্ৰহণেৰে ভাৰতৰ একোজন সুস্থ সবল নেতৃত্বৰে নিজক পৰিচয় দাঙি ধৰিব পাৰে। গতিকেলৈ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে। আৰু মোৰ ছোৱালীয়ে গুণগুণাবলৈ চেষ্টা কৰিছে ভুলে শুদ্ধৰে, আশীৰ্বাদ কৰিব তাইকো। ডাঙৰ হ'লে তাইও যাতে ভাল শিক্ষা গ্ৰহণ কৰে আৰু বেয়া নেপাব, অকণমান দেখাই দিলোঁ। এয়া আমাৰ গণ্যমান্য পৰিয়ালৰ ব্যক্তিসকল। গতিকেলৈ আপোনালোকে আশীৰ্বাদ কৰিব আটাইকে। এয়া আপোনালোকৰ ওচৰত অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকেলৈ সকলোৰে ল'ৰা ছোৱালীখিনি উত্তৰোত্তৰ কামনা কৰিছোঁ। গতিকেলৈ আটাইকে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰি আমাৰ হাতীমূৰীয়া পৰিয়ালৰ বংশৰ পৰা অকণমান আপোনালোকক এই শুভক্ষণত সমভাগী হ'বলৈ অকণমান প্ৰেৰণা দিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে অলপ ভাল ধৰণেই শিক্ষা গ্ৰহণ কৰে, ভাল যাতে হয়, ভৱিষ্যত যাতে ভাল এটা সমাজত পৰিচয় দাঙি ধৰিব পাৰে, তাকেই কামনা কৰিছোঁ। আৰু এয়াই হৈছে আমাৰ পৰিয়ালৰ ভাল হওক পৰিয়ালটো, তাকে আমি চেষ্টা কৰিছোঁ, দি আহিছোঁ আমি যথেষ্ট দিনৰ পৰা। তেওঁলোকক যি সুবিধা যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। গতিকেলৈ আশীৰ্বাদ কৰিব, ধন্যবাদ।